আছিলে এইটো আমি গম পাইছোঁ কিছু ৰাইজে নিজে নিৰ্মাণ কৰিছিলে ইয়াতে 5 বছৰে আমাৰ EM মহোদয় জগদীশ সৰকাৰ ডাঙৰীয়া তেওঁ সইল বিভাগৰ EM আছিলে তেওঁ মাথৰি আৰু গৰাখহনীয়া বেছিকৈ চাব লাগিছিলে কিন্তু 5 বছৰত তেখেতে কি কৰিলে আমি গম নাপালোঁ ৰাইজে গম নাপায় তো সেই নোৱা নদীৰ যেহেতু মাথৰি 3 ঠাইত ভাঙিছে ভাঙাৰ ফলত এই গেৰুৱা নদীৰ সেই মাথৰিটো খাম্পা হোলা হৈ আহিছে আৰু এই উত্তৰ বকৰাজাৰ সেই অঞ্চলত বানপানী এটা সৃষ্টি হৈছে আৰু ইফালে কলচি নদীৰ কিছু ঠাইত মানে মাথৰি ভাঙিছে এইবিলাক মেৰামতি তথা নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজে ইয়া ভুগিব লগা হৈছে এতিয়া যেহেতু আমাৰ এটা ধান ৰোৱাৰ সময় হৈছিলেহি তো কঠীয়াতলি ফিচাৰীৰ মাছ ধান ৰোৱা এনেকুৱা বিভিন্ন মানে সা সম্পত্তি মানে নষ্ট হৈ গ'ল গতিকে যেহেতু তেখেতসকলে 15 বছৰীয়া BPF দলে BPF চৰকাৰে মডেল BTC গৰিম বুলি কৈছিলে কিন্তু সেই গেৰুৱা নদী আমি ৰাইজৰ পৰা গম পাইছোঁ ইয়াতে কোনো মাথৰি নাই নোৱা নদীৰ মাথৰিটো দুৰ্বল সেইফালে কলচি নদীত মাথৰি নাই গতিকে এই মাথৰি নোহোৱাৰ কাৰণে ৰাইজে যিহেতু ভুগিছে বহুত কষ্ট পাইছে তো গতিকে আমি অসম চৰকাৰক এতিয়া অনুৰোধ জনাইছোঁ যে সেই ৰাইজৰ কাৰণে যে কিবা আপোনালোকে সাহায্য প্ৰদান কৰক যেহেতু তেখেতসকলে ধান ৰুবলগীয়া কঠীয়া নষ্ট হৈ গ'ল ফিচাৰীৰ পৰা বহুত মাছবিলাক ওলাই গ'ল তো গতিকে আপোনালোকে সেইটো ক্ষতিপূৰণ কৰি যেন আৰু এটা অনুৰোধ জনাইছোঁ যেহেতু আমাৰ BTR চুক্তিত মাথৰি নিৰ্মাণৰ কথাটো উল্লেখ আছে তো অসম চৰকাৰক সেইটো মানে ইমাৰ্জেঞ্চি পদক্ষেপ ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ পৰহি মই শুকুৰবাৰে আমাৰ SDC মহোদয়কো ফোন কৰি খবৰ লৈছোঁ তো তেখেতে কৈছে ইমিডিয়েট একশ্যনবিলাক লোৱা হৈছে বুলি কিন্তু আমি দেখিবলৈ পোৱা নাই তেখেতসকল ষ্টাফবিলাকে ইফালে অহা নাই খা খবৰ লোৱা নাই ক'ত কি কিমান নষ্ট হৈছে নষ্ট হোৱা নাই এইবিলাক ৰিপৰ্ট লোৱা নাই গতিকে ক'ৰবাত ৰেচনৰ ব্যৱস্থা এনেকুৱা কৰাও আমি দেখিবলৈ পোৱা নাই তো গতিকে অনুৰোধ জনাইছোঁ ইমাৰ্জেঞ্চি ফাণ্ড যিটো থাকে সেই ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা আপোনালোকে ইমিডিয়েট ৰেচনবিলাকৰ ব্যৱস্থাটো কৰক তো গতিকে ৰাইজক অনুৰোধ জনাইছোঁ যিটো 15 বছৰীয়া BPF শাসনত একো উন্নতি নহ'ল সেইটো অঞ্চলত পিছমিনি দলং এটা বনাই আছে কিন্তু দলং আজিলৈকে কমপ্লিট হোৱা নাই সেই গেৰুৱা নদীৰ মাথৰি নোহোৱাৰ কাৰণে সেই ৰাইজে ভুগিছে গতিকে অনুৰোধ জনাইছোঁ আগন্তুক দিনত যেন ৰাইজৰ কাম কৰিব পৰা জনপ্ৰতিনিধি আপোনালোকে বিচাৰি উলিয়াই আৰু অসম চৰকাৰলৈ সেইটো অনুৰোধ আমাৰ বৰ্তমান BTC চৰকাৰটো দায়িত্ব লোৱা আমাৰ ৰাজ্যপাল মহোদয়লৈ অনুৰোধ যে সেই অঞ্চলটো ইমিডিয়েট মানে আপোনালোকে ব্যৱস্থা লৈ যেন ধন্যবাদ